বহু বছৰ আগতে এখন চহৰৰ ৰজাই ৰাতি নিজৰ ৰাজ্যৰ চাৰিওফালে ঘূৰি ফুৰিছিল নিজৰ চেহেৰা সলনি কৰি। ৰূপ সলনি কৰাৰ পাছত তেওঁ মানুহক লগ পাই নিজৰ অৰ্থাৎ ৰজাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ সমস্যা বুজিবলৈ চেষ্টা কৰিছিল। এদিন ৰাতি চহৰৰ পৰা উভতি আহোঁতে হঠাৎ প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। কোনো পলম নকৰাকৈ তেওঁ এজন দুখীয়া ঘৰৰ দুৱাৰত টুকুৰ মাৰিলে। ৰজাই দুৱাৰত টুকুৰাই দিয়াৰ পিছত ঘৰৰ পৰা এজন ব্যক্তি ওলাই আহিল। তেওঁ এজন দুখীয়া কৃষক, পত্নী আৰু সন্তানৰ সৈতে বাস কৰিছিল। প্ৰচণ্ড বৰষুণ দি থকাৰ বাবে খেতিয়কে ৰজাক ভিতৰলৈ আহিবলৈ ক'লে। ঘৰত প্ৰৱেশ কৰাৰ পিছত ৰজাই সুধিলে, আপুনি মোক কিবা এটা খুৱাব পাৰিবনে? মোৰ বৰ ভোক লাগিছে। কিন্তু দুখীয়া খেতিয়কজনে আৰু তেওঁৰ পৰিয়ালটো ৩ দিন ধৰি ভোকত থকাত তেওঁৰ ঘৰত খাদ্যৰ এমুঠিও নাছিল। খেতিয়কজনে ভাবিলে যে আমি ভোকত থাকিলেও আমাৰ অতিথিজনক এনেকৈ ভোকত ৰাখিব নোৱাৰোঁ। এতিয়া খেতিয়কজনে চিন্তাত অস্থিৰ হৈ পৰিল আৰু নিজৰ আলহীক কেনেকৈ খুৱাব। হঠাৎ ঘৰৰ সন্মুখৰ দোকানৰ পৰা চাউল চুৰি কৰাৰ ধাৰণাটো মনলৈ আহিল। কেৱল আলহীৰ বাবে দুমুঠি ভাত লৈ সি ৰান্ধি ৰজাক খুৱাই দিলে। তেতিয়ালৈকে বৰষুণ বন্ধ হৈ ৰজা নিজৰ ঘৰলৈ গ'ল। পিছদিনা ৰাতিপুৱা দোকানৰ মালিকে চাউল দাইল চুৰিৰ অভিযোগ কৰি ৰজাৰ কাষ চাপিল। ৰজাই দোকানৰ মালিক আৰু দুখীয়া খেতিয়কজনক ৰাজ দৰবাৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিলে। সভাত উপস্থিত হোৱা কৃষকজনে প্ৰথমে ৰজাৰ আগত গৈ চুৰিৰ কথা স্বীকাৰ কৰি আগৰ নিশা ৰাতিৰ গোটেই কাহিনী ৰজাক ক'লে। খেতিয়কে ৰজাক কয় যে মই চুৰি কৰিলোঁ, কিন্তু মোৰ পৰিয়ালে সেই চাউল দাইল এক টুকুৰাও নাখালে। বেচেৰা দুখীয়া খেতিয়কৰ কথা শুনি ৰজাই বৰ দুখ হৈ কৃষকজনক ক'লে যে তেওঁ নিজেই আপোনাৰ ঘৰলৈ আলহী হৈ আহিছে। ইয়াৰ পাছত ৰজাই সভাত উপস্থিত হোৱা দোকানীজনক সুধিলে যে চুবুৰীয়াই চুৰি কৰা দেখিছা নেকি? দোকানীজনে উত্তৰ দিলে যে হয়, ৰাতি চুৰি কৰা দেখিছোঁ। দোকানীজনৰ কথা শুনি ৰজাই কয় যে প্ৰথমে এই চুৰিৰ বাবে মই দায়ী আৰু তাৰ পিছত দ্বিতীয়তে আপুনি, কাৰণ আপুনি আপোনাৰ ওচৰ চুবুৰীয়াই চাউল দাইল চুৰি কৰা দেখিছিল, কিন্তু কেতিয়াও দেখা নাপালে তেওঁৰ ভোকাতুৰ পৰিয়ালটো। চুবুৰীয়া হোৱাৰ কৰ্তব্য একেবাৰে পালন কৰিব পৰা নাই। এই কথা কোৱাৰ পাছত ৰজাই দোকানীজনক সভাৰ পৰা ওলাই যাবলৈ ক'লে আৰু খেতিয়কৰ অতিথ্য আৰু অনুগত্য দেখি তেওঁক পুৰস্কাৰ হিচাপে 1000টা সোণৰ মুদ্ৰা দিলে। কাহিনীৰ পৰা শিক্ষা: ঘৰখনৰ ওচৰত বসবাস কৰা কোনোবাই বিপদত পৰিলে আমি তেওঁলোকক সহায় কৰা উচিত।